Question to hold of the total production of muga, the golden silk in the world, Assam produces option A 69%, option B 79%, option C 89%, option D 99%. The right answer to hold option D. Next question. In which year Gopinath Bordoloi was arrested for taking part in freedom movement? অৰ্থাৎ কোনটো বছৰত গোপীনাথ বৰদলৈক স্বাধীনতা আন্দোলনত অংশগ্ৰহণ কৰাৰ বাবে বন্দী কৰা হৈছিল? অপশ্যন এ 1918, অপশ্যন বি 1919, অপশ্যন চি 1920, অপশ্যন ডি 1921. ইয়াৰ ৰাইট এনচাৰটো হ'ল অপশ্যন ডি. নেক্সট কুৱেশ্যন. Which one is the second most popular city in Assam? অৰ্থাৎ অসমৰ দ্বিতীয় জনপ্ৰিয় নগৰ কোনখন? অপশ্যন এ যোৰহাট, অপশ্যন বি শিলচৰ, অপশ্যন চি ডিব্ৰুগড়, অপশ্যন ডি নগাঁও। আৰু ইয়াৰ ৰাইট এনচাৰটো হ'ল অপশ্যন বি. নেক্সট কুৱেশ্যন. Which one is the only left tributary of Barak River? অপশ্যন এ জিৰি ৰিভাৰ, অপশ্যন বি মধুৰা ৰিভাৰ, অপশ্যন চি জাতিংগা ৰিভাৰ, অপশ্যন ডি সোনাই ৰিভাৰ। ইয়াৰ ৰাইট এনচাৰটো হ'ল অপশ্যন ডি. নেক্সট কুৱেশ্যন. Assam only chemical fertilizer plant is located in option A Namrup, option B Bokajan, option C Jagirat, option D Bongaigaon. Here right answer to whole option A. Next question. In which of the districts the Chunbil Mela held every year? অৰ্থাৎ চুনবিল মেলা কোনখন জিলাত প্ৰত্যেক বছৰে হয়? অপশ্যন এ কামৰূপ, অপশ্যন বি মৰিগাঁও, অপশ্যন চি নগাঁও, অপশ্যন ডি কাৰ্বি আংলং। ইয়াৰ ৰাইট এনচাৰটো হ'ল অপশ্যন বি. নেক্সট কুৱেশ্যন. হুইচ ওৱান ইজ দ্য এপিচেণ্টাৰ অফ দ্য আছাম চিল্ক ইণ্ডাষ্ট্ৰি? অপশ্যন এ মাজুলী, অপশ্যন বি টাংলা, অপশ্যন চি শুৱালকুছি, অপশ্যন ডি মংগলদৈ। আৰু ইয়াৰ ৰাইট এনচাৰটো হ'ল অপশ্যন চি. নেক্সট কুৱেশ্যন. হুইচ ওৱান ফাৰ্ষ্ট আছামিজ কালাৰ ফিল্ম? অৰ্থাৎ অসমৰ প্ৰথমখন ৰঙীন চিনেমা কোনখন? অপশ্যন এ ভাইটি, অপশ্যন বি খোজ, অপশ্যন চি অৰণ্য, অপশ্যন ডি উত্তৰণ। ইয়াৰ ৰাইট এনচাৰটো হ'ল অপশ্যন এ. নেক্সট কুৱেশ্যন. শোভা বৰ্মা ৱাজ এছ'চিয়েটেড উইথ অৰ্থাৎ শোভা বৰ্মা কিহৰ লগত জড়িত? অপশ্যন এ থিয়েটাৰ, অপশ্যন বি মিউজিক, অপশ্যন চি ফুটবল, অপশ্যন ডি ফাইন আৰ্টছ। আৰু ইয়াৰ ৰাইট এনচাৰটো হ'ল অপশ্যন ডি.